খঙক বশ কৰোঁ আহক। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে চাগে এই খং নামৰ শব্দটোৰ লগত পৰিচিত হৈছে, নহয় জানো? ৰামায়ণত থকা এটা শ্লোকেৰে আৰম্ভ কৰোঁ দেই। যহ শনুৎপতিতং ক্ৰোধং ক্ষময়ৈব নিৰস্যতি যথুৰগতস্তু জীৰ্ণাংশস্যৈব পুৰুষ ইষ্যতে। অৰ্থাৎ সৰ্পই জীৰ্ণ হোৱা ছালখন গুচাই পেলোৱাৰ দৰে যি পুৰুষে উঠি অহা ক্ৰোধক ক্ষমাৰে দমাই থয় তেওঁকহে পুৰুষ বুলি কোৱা হয়। ক্ৰোধ বা খঙক ৰিপু আখ্যা দিয়া হয়। ৰিপু মানে শত্ৰু। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য অৰ্থাৎ পৰশ্ৰী কাতৰতা আৰু গৰ্ব, এই 6টা মানসিক প্ৰবৃত্তি বা অৱস্থা শৰীৰ আৰু আমাৰ মনৰ অনিষ্টকাৰক হোৱা বাবেই ইহঁতক ৰিপু বা শত্ৰু বুলি কোৱা হয়। ৰামায়ণৰ সুন্দৰাকাণ্ডত উল্লেখ থকা উক্তিটোত কোৱাৰ দৰে সাপে বেয়া হৈ যোৱা মুঠটো যেনেদৰে তৎক্ষণাৎ সলাই লয়, সেইদৰে উঠি অহা খঙক দমন কৰিব পৰা জনকহে প্ৰকৃত পুৰুষ বুলি কোৱা হৈছে। অন্য এটা শ্লোকত কোৱা হৈছে, ধন্যাঃ খলু মহাত্মানো যে বুদ্ধ্যা কোপমুখ্যিতম নিৰুদ্ধন্তি মহাত্মানো দীপ্তম অগ্নি নিৰাশম্ভসা। বুদ্ধিমানজনে জ্বলি থকা জুইক পানীৰে নুমুৱা দি যি বিচাৰ বুদ্ধিৰে উঠি অহা খঙক দমাব পাৰে তেনে মহাত্মাজন ধন্যবাদৰ পাত্ৰ। ৰামায়ণত ক্ৰোধক নিন্দা কৰা হৈছে। ক্ৰোধ প্ৰাণনাশকাৰী শত্ৰু। ক্ৰোধ মৃত্যৰ ছদ্মত এক ৰিপু। ক্ৰোধ অতি চোকা তৰোৱালৰ দৰে। ক্ৰোধে সকলোৰে অৱনতি ঘটায়। জীৱনৰ যিকোনো মুহূৰ্তত অশুভ প্ৰভাৱ পেলায়। খঙৰ বিনিময়ত কোনো কাৰ্য হৈ নুঠে। নিন্দা অপযশ খঙে কঢ়িয়াই আনে। সেয়েহে বন্ধুসকল, আগন্তুক ইংৰাজী নৱবৰ্ষতে খংৰূপী এই শত্ৰুক দমন কৰোঁ আহক, নহয় জানো? ধন্যবাদ।